ফাগুন মাহত ব্ৰইলাৰ পোহা বহুত কষ্ট। ৰ'ব 1 মিনিট ৰখক, ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। হাই, মই ৰাজখোৱা। বুজিছে গাইজ, ফাগুন মাহ সোমালেহি। ফাগুন মাহত আকৌ বতাহ নাহিব, এইটো কেনেকৈ হ'ব? দেখিছেন নাই কিমান আউলি বাউলি হৈ গছকেইজোপা হিলিছে বতাহত। মানে মোৰ ব্ৰইলাৰ ফাৰ্ম এখন আছে বুজিছে। ৰাতিপুৱাই সোনকালে উঠি আহিলোঁ চাবলৈ। ফাগুন মাহত মানে বহুত কষ্ট ব্ৰইলাৰ পোহা। বৰ্তমান ঠিকেই আছে বাৰু, বতাহ মাৰে ন, বতাহত মানে ব্ৰইলাৰৰ বহুত বেমাৰ আজাৰ আহে। সেইকাৰণে মানে বহুত প্ৰতিপাল কৰিব লাগে ব্ৰইলাৰক। এই ফাগুন মাহটোত বহুত কষ্ট হয় বুজিছে। ৰ'ব ভুল নুবুজিব, ফাগুন মাহত আকৌ ব্ৰইলাৰহে বেমাৰ হয়। ব্ৰইলাৰ খালে বেমাৰ নহয়, এনেই আকৌ ব্ৰইলাৰটোক বদনাম দিয়েই থাকে নহয় কিবা এটা বেমাৰ হ'লে। পিছে আকৌ ঘৰলৈ আলহী আহিলে ব্ৰইলাৰ মাংসটোৱেই কিনি আনি খুৱায়। দামটোও কম, হাৰ্ডি নাই, মঙহ বেছি। কিন্তু কিমান কষ্ট ডাঙৰ কৰোঁতে এজন ফাৰ্মাৰেহে বুজি পায়। বহুত কষ্ট বুজিছে। ব্ৰইলাৰ ফাৰ্মিং কৰা বহুত ছিষ্টেম আছে।